नमस्कार मोर नाम विक्रम खाखलारी मोर गाँव हल लालमाटी थाइजुगुरी थाना लामडिंग जिला होजाई डिस्ट्रिक्ट आसाम मोर जोआ देवबारे मोर छोৱালী एजन अपहरण হৈ কিনা আছে ঘৰৰ প্ৰায় উষাৰাণী খাখলাৰী তেখেতৰ নাম ক্লাস 9 মধ্যমী বেলতলা স্কুলত পঢ়ে তেখেতৰ মানে কোনো ভাল পোৱা কোনো কিবা নাই কিন্তু তেখেতক মোৰ প্ৰায় হিংসাপতি লৈ গৈছে না বুলি কেনেকা লৈ গৈছে আজি 24 ঘণ্টাৰ পৰা 48 ঘণ্টা হৈছে এতিয়ালৈকে কোনো মানে কিবা নাই ৰিপৰ্ট নাই আমি থানাত জনাইছো এজাহাৰ দিছো মই চিন্তা কৰিছো ইটো দুষ্ট চক্ৰটোৱে যিটো লৈ প্লাই অতনি যিটো ফোনত অকমান মেছেজ এটা পাইছিলে মানে বান্ধি থৈছে মানে এটো দুই আখাৰ মানে আৱাজটো মই শুনিব পাইছো ছোৱালীটো বান্ধা অৱস্থাতে আছে আৰু মানে জংগলৰ ভিতৰত এটো আকৰ্ষণটো মই গম পাইছো তো হেহে মই অনুৰোধ কৰিছো যে আমাৰ জিলা আৰক্ষী বাহিনীয়ে যেনেকাই হওক লামডিং থানা অন্তৰ্গতই হওক নকুটি থানা অন্তৰ্গতৰ ভিতৰত হলেও যি কেটা মানে জংগল বা যি কেটা আমাৰ অঞ্চলখনি মানে সাৰ্ভে কৰি কিনা হলেও মোৰ ছোৱালীটোক মোক উভতি লাগে মই হেতু মই নিৰুপায় মই বহুত চেষ্টা কৰিলো বহুত মই জনালো আমাৰ বড় সংগঠন যিমান আছে এফসিৰ পৰা লৈ প্লাই যিমান আৰু আমাৰ বড় কছাৰী সমাজৰ পৰা লৈ প্লাই গোটেই কেটাক মই জনাইছো কিন্তু ইতালৈকে মোৰ ছোৱালী কোনো মানে ৰিপৰ্ট নাই মানে পুৰা গায়ব হৈ আছে মানে উপহন্তা নাই এহে মই এই মিডিয়া থ্ৰু দিয়ে মই আশাবাদী ৰাখিছো যে আমাৰ হোজাই জিলা আৰক্ষী বাহিনী আৰু আমাৰ নকুটি বা লামডিং থানা অন্তৰ্গত যিমান আমাৰ আৰক্ষী বাহিনীয়ে হওক আমাৰ আপোনালোকৰ মোক সহায় লাগে আপোনালোকে গম পাও নিশ্চয় মই এজন সংগঠনৰ ল'ৰা হয় মই আজি ঘৰত নিশ্চিন্তাকৈ মই থাকি পেলাই মই চলিব আহিছো হলেও মোৰ ঘৰত আজি এনেকা উপদ্ৰৱ কিয় হয় কিয় কৰা খালো মই কাৰবাৰ দুশ্মনী নাই কাৰবাৰ পৰা মই কোনো চুৰ কোনোবা কিবা কৰিব মই যোৱা নাই বা কাকো মই দাবী ধমকি দিব যোৱা নাই হলেও আজি মোৰ কণমানি হিকুটো আজি লৈ পেলাই যদি জংগলত যদি বান্ধি কিনা যদি ধমকি যদি দে কাৰবা মা দেউতাৰ অন্তৰত কেনেকা লাগিব সেইটো মই মোৰ পৰা ৰিকুৱেষ্ট কৰিছো মই বিক্ৰম খাখলাৰী মই ৰিকুৱেষ্ট কৰিছো আমাৰ আৰক্ষী বাহিনীৰ সকলৰ ওচৰলৈ সকলৰ ছোৱালী আছে কোনোবা কিবা কৰিব মই যোৱা নাই বা কাকো মই দাবী ধমকি দিব যোৱা নাই হলেও আজি মোৰ কণমানি হিকুটো আজি লৈ পেলাই যদি জংগলত যদি বান্ধি কিনা যদি ধমকি যদি দে কাৰবা মা দেউতাৰ অন্তৰত কেনেকা লাগিব সেইটো মই মোৰ পৰা ৰিকুৱেষ্ট কৰিছো মই বিক্ৰম খাখলাৰী মই ৰিকুৱেষ্ট কৰিছো আমাৰ আৰক্ষী বাহিনীৰ সকলৰ ওচৰলৈ সকলৰ ছোৱালী আছে সকলৰ ল'ৰা আছে যাতে মোৰ ছোৱালীক যেনে তেনে হলেও দুষ্ট চক্ৰৰ পৰা যাতে উভতি দিয়ে যাতে কোনো নষ্ট নহওক যেনেকা লৈ গৈছে এনেকা যাতে উভতি পাম বুলি মই আমাৰ চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাই মই লামডিং থানাৰ অন্তৰ্গত মই হেতু আৰক্ষী বাহিনীৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো ধন্যবাদ।